খবৰ আশা কৰোঁ সকলো ভালে আছে। ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। শংকৰ মন্দিৰত আছে আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ আৰু আমাৰ বৈকুণ্ঠ প্ৰসাদ মুঠি ইতিমধ্যে ৰেডি হৈ আছে। ইয়াৰ মাজতে আমাৰ জীয়ৰীসকলে আপোনালোকক এই প্ৰসাদ মুঠি বিতৰণ কৰিব। প্ৰত্যেক সময় আপোনালোকক অলপ জিৰণি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে মেডিদেউসকলে আপোনাৰ হ'ব এই বৈকুণ্ঠ প্ৰসাদ মুঠি সেৱা কৰিবৰ কাৰণে আহিলোঁ। দিবলৈ সাজু হৈছে। প্ৰত্যেক পিছতে মই আহিছোঁ যেতিয়া আপোনালোকে আকৌ পুনৰ নাম পৰিৱেশন কৰিব পাৰিব। ধন্যবাদ। অকণমান দেখাই দিওঁ আমাৰ মেডিদেউসকলক এইখিনিতে প্ৰধানমন্ত্ৰী দিৱসৰ কাৰণে অনুৰোধ জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আইসকলে চাই থাকিব। অলপ ধৈৰ্য ধৰি খাই ল'লোঁ খিচিৰি প্ৰসাদ আৰু এতিয়া যামগৈ ঘৰলৈ। আহিছোঁ নামঘৰৰ পৰা আৰু ইয়াত আহি বহুত ভাল লাগিলে। নামবোৰ শুনি বহুত ভাল লাগিলে। আপোনালোককো দেখুৱালোঁ। আপোনালোকে কি পালে কেনেকুৱা পালে গম নাপাওঁ আৰু চাই কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু সেয়াই ভাওনা দিছে শহুৰ দেউতাই, কিন্তু ভাওনা চাব নোৱাৰিলোঁ আৰু গুণগুণক লৈ ৰাতিটো টোপনি ক্ষতি কৰিবও নোৱাৰোঁ। সেইকাৰণে যাওঁগৈ আৰু এইখিনিকে আপোনালোকক দেখুৱালোঁ। ইমানেই আছিল। বাই বাই।